স্বাগতম দৰ্শক বিন্দু আমি আজি দৰ্শন কৰিবলৈ গৈ আছো মদন কামদেৱ মন্দিৰ। মদন কামদেৱ দেৱালয়খন বাইহাটা চাৰিআলিৰ পৰা প্ৰায় 5.8 কিলোমিটাৰ আঁতৰত আছে আৰু এই স্থানলৈ পাবলৈ সময় লাগে প্ৰায় 11 পৰা 12 মিনিট। কিংবদন্তি মতে দেৱতাসকলৰ ৰজা ইন্দ্ৰই এবাৰ কামদেৱক মহাদেৱৰ তপস্যা ভংগ কৰাৰ কামত নিয়োজিত কৰিছিলে আৰু কামদেৱে মহাদেৱৰ তপস্যা ভংগ কৰাৰ কামত সফল হৈছিলে। মহাদেৱৰ তপস্যা ভংগ কৰাৰ কাৰণে মহাদেৱে কামদেৱক তেওঁৰ তৃতীয় নয়নেৰে ভস্মীভূত কৰিছিল। এই স্থানত কামদেৱক মহাদেৱে তেওঁৰ তৃতীয় নয়নেৰে ভস্মীভূত কৰা দেখি কামদেৱৰ পত্নী ৰতিয়ে প্ৰভু মহাদেৱক আৰাধনা কৰিবলৈ ধৰিলে যাতে তেওঁৰ স্বামীক পুনৰ জীৱনদান দি দিয়ে আৰু ৰতি দেৱীৰ এই প্ৰাৰ্থনাত সন্তুষ্ট হৈ মহাদেৱে কামদেৱক পুনৰ জীৱন দিছিলে এই মদন কামদেৱতে। মদন কামদেৱৰ মন্দিৰটোত অসমৰ খাজুৰাহো বুলিও কোৱা হয়। কামদেৱক প্ৰেমৰ ভগৱান বুলিও জনা যায় আৰু এই প্ৰেমৰ ভগৱানক পূজা কৰা এই মন্দিৰটো দৰ্শন কৰিবলৈ আমি আজি ইয়াত উপস্থিত হৈছোহি। গতিকে দৰ্শকসকল বলকচোন আমি মন্দিৰটো দৰ্শন কৰোঁ আৰু এই মন্দিৰটোৰ আৰু কি বিশেষত্ব আছে আমি জানিবলৈ চেষ্টা কৰোঁ। দৰ্শকসকল মদন কামদেৱৰ বিখ্যাত মন্দিৰ এইটোৱেই য'ত উমা মহেশ্বৰৰ প্ৰতিমা আছে। এই মন্দিৰটোত দৰ্শনাৰ্থীসকলৰ বাবে ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰাৰ লগতে ভোগ দিয়াৰ ব্যৱস্থাও কৰিছে। মন্দিৰ পৰিচালনা সমিতিৰ পৰা আমি জানিব পাৰিলোঁ যে মন্দিৰটো সন্ধিয়া 5 বজাৰ আগতে বন্ধ কৰি দিয়ে। গতিকে আপোনালোকে যদি কেতিয়াবা দৰ্শন কৰিবলৈ যায় সন্ধিয়া 5 বাজি হোৱাৰ আগতেই দৰ্শন কৰিবলৈ যাব। যিহেতু এই মন্দিৰটো এটা পাহাৰীয়া অঞ্চলত আছে গতিকে সন্ধিয়া হ'লে বাঘ আদিও দেখিবলৈ পোৱা যায় বুলি জনশ্ৰুতি আছে। এই মন্দিৰটো ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছিলে আৰু এই মন্দিৰটো ধ্বংসস্তূপত পৰিণত হৈ গৈছিলে। পিছত খনন কাৰ্য চলাওঁতে মন্দিৰৰ অৱশেষবিলাক উদ্ধাৰ হৈছে আৰু এতিয়াও আৰু বহুতো অৱশেষ উদ্ধাৰ কৰিবলৈ বাকী আছে।
ওলাব পাৰে ইয়াতে ওলাব বিশ্বাস নাই এইবিলাক এইটো এটা শিৱলিংগৰ ভগ্নাৱশেষ। এই ভগ্নাৱশেষটোত আপোনালোকে দেখিবলৈ পাইছে এটা ঘোঁৰা এটা হাতীৰ ওপৰত উঠি আছে। অনুগ্ৰহ কৰি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব।